এতিয়াৰ প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে সেই সময়ৰ নক্সাল আন্দোলন কি কোনেও নাজানে সেইটো মই একদম নদি ক'ব পাৰোঁ কোনেও নাজানে চাগে নাজানে আৰু আলফাৰ বিষয়ে জানে আলফা এতিয়াও যিহেতু অলপকৈ আছে যদিও কিন্তু আলফা কেনেকৈ জন্ম হৈছিলে আলফাৰ কি সেয়া আছিল সেই বিষয়ে ভালকৈ নাজানে আৰু তাৰপিছত বাকী মানুহখিনি যিখিনি আমাৰ ডাঙৰ আমাৰ মাহঁত বা আমাৰ যিখিনি ডাঙৰ বয়োজ্যেষ্ঠ মানুহখিনি আছে তেওঁলোকে সেই সময়টো পাৰ কৰি আহিছে তো তেওঁলোকে এই যে চিনেমাখন যেতিয়া চাব তেতিয়া সেই সময়খিনিৰ লগত তেওঁলোকৰ কি অৱস্থা হৈছিল কেনেকৈ কৰিছিল সেইখিনি ৰিলেট কৰিব পাৰিব সেইখিনি এবাৰ স্মৰণ কৰিব সোঁৱৰিব পাৰিব আৰু নৱপ্ৰজন্মই আমাৰ এটা ইতিহাস কি আছিলে সেই বিষয়ে জানিব পাৰিব কলাজ 1 আগষ্টত কলাজ আমাৰ ৰিলিজ হ'বলৈ গৈ আছে সকলোৱে আহক কলাজ চাবলৈ আৰু আমাক মৰম দিব